সো গাইস এইখিনি চাওক এইখিনি মাত্ৰ দুটা বান্দিলে বোলে 1 লাখ টাকা সো গাইস ফাইনালি আমাৰ ফিনি আহি পালে তো আপোনালোকে এইখন গাড়ী চাওক পেচিনো যেতিয়া পৰ্ট মানে হেৰি হৈছিল তো আমি ফিনি আৰু মই দুজনে যাই এইখন গাড়ী লৈ আহিছোঁ তো আজি আৰু নতুনকৈ মানে মোৰ গাড়ীখন আনিব যাম তো এই গাইস লাগি থাকক মজা লাগব ভিডিঅ'খন আজি কি গাড়ী আনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটা হ'ল আমাৰ মাদাৰে আমাৰ তামোল খাই আছে না দাৰুক খাই আছে তো এইটা আমাৰ ফিনি তো এইবাৰ এতিয়া আৰু যাম আৰু ওলাম দেৰি হৈছে বহুত তো ৰবেনো আহি পালে ৰবেন মানে অলপমান বেংকত গৈছিল তো বলক আজি এক্সাইটমেণ্ট মানে বেলেগ হৈ আছে মানে আজি মজা লাগব সো এতিয়া আমি দক আৰু মই আজি আমাৰ গাড়ী আহিব না দক নতুন গাড়ী তো উঠিবি না নুঠিবি উঠিবি ভাল করে কত তো হেল্ল গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল কম্পার্টমেন্টাল বয় সো গাইজ আজি আমি গৈ আছো বঙাইগাঁও আৰু তো ফাইনালি আমি ৰবেন আৰু মই ওলালো মানে কি কাগজত তৰা লৈ আৰু এইফালে দি আমাৰ বাবা আৰু ভিনি তো কিবা এটা এক্সাইটেডমেণ্ট হ'ব আৰু কিবা এটা ভাল কাম হ'ব আৰু আপোনালোকে লাগি থাকক আজি বহুত দিনৰ এটা সপোন আজি পূৰণ হ'ব হৈ আছে You're shy, you got nothing to hide. Yeah, your future's so bright. So just smile like there's no one watching. Early morning on a Saturday, wake up time to get it started. No one's gonna get in your way. No one's gonna leave you broken hearted. বঙাইগাঁৱত তো আহিলোঁ কিন্তু মানে কি ঘটনাটো হ'ল প্ৰব্লেম একো নাই কিন্তু আমাৰ দুয়োটাৰে লাইচেন্স নাই এইটাই হ'ল মেইন প্ৰব্লেম সেইকাৰণে মানে কি আগত অলপমান চাই যাব লাগিব আৰু এইফালে কোৰ্টত আহি পালোঁ বেছি দূৰ নহয় পা আগতে ষ্টেচন বেলেগ আছিল বাছ ষ্টেচন ষ্টেচনতে ষ্টেচনটো দিছে মানে পুলিচ থাকিলে নাথাকে এইটোতো নাজানো কিন্তু তথাপিও অলপ চেফটিটো লোৱাটো ভাল মানে লাইচেন্স নাই যে আৰু মোৰ হেলমেটো নাই বৰ্তমান তো হেলমেট এটাই কাৰণ বেলেগৰ গাড়ী মোৰতো গাড়ী নহয় সেইকাৰণে লাইচেন্স মানে কি হেলমেটো নাই লাইচেন্সো বনা নাই মানে এতিয়াই বনাম গাড়ীখন লোৱাৰ পিছত তো ৰবীন্দ্ৰৰ নাই না আছে তোৰ লাইচেন্স আছে না চ' গাইজ গৈ আছোঁ এতিয়া আমি পালোঁ ক'ত বঙাইগাঁও ক'ত পালোঁ আৰু ফাইনেলি আহি পালোঁ য়ামাহা শ্ব'ৰুম চাওক না বঙাইগাঁও যেনে হ'ল বঙাইগাঁও টাউনখন হা গাড়ী এখান ল'ম ইখানেহে আৰু এখন চ' গাইছ আহিলোঁ কিন্তু মানে কি মেলা গাড়ী একদম মানে কালাৰ মেলা ৰবেন শুন তো ৰবিনৰ হ'ল কালাখান পচন্দ এই বেলেগ খান তাৰপিছত মোৰ এইখান পচন্দ ৰঙা খান আৰু আমাৰ ফিনিৰ পচন্দ এইখান তো গাড়ী কোনখান ল'বি ক ইখান মানে এইখান লগ ইখান ইখানের বহুত দাম ইখান তোর হা আরে এখানে দাম কিমান 2,05,000 2,05,000 Sip your chai, you got nothing to hide. Yeah, your future's so bright. So just smile like. মানে 2 লাখের মানে অলপমান আগা বাছা এখানে 160 পড়িব কোথায় আর এখানে দাম গো 143 বানাইছো কোথায় গিলা আছে 143 এই যে দাম কম আছে এই ব্লু আচ্ছা 132 এর কাজ আচ্ছা এটার হেরি করা রোড প্রাইস কিমান 132 মানে 132 কমপ্লিট মিলিয়ে এটা মানে ব্লুটুথ থাকার দামটা বেশি ব্লুটুথ থাকা নলম দিগদার হয় না ব্লুটুথ থাকাই দুটো হবে কালার কালাখানে লম রবিনের ফেভারেট খান গাড়ি তো মানে বহুত আছে মানে কি ঘটনাটো হ'ল যে ব্লুটুথ থকাগিলা অলপ দাম বেছি আৰু যোনগিলা নাই সেইগিলাৰ দাম কম ইখানে নং না উল্লে দিয়েছে নাকি বাহিৰত ওলা আর কথা কিয় বাইরে চলে গেলে কি ও ইখালে এই বাইরে নহয় আর ব্লুটুথ আছে তো ব্লুটুথ থাকা লাগবে ব্লুটুথ না
কম চ' ইমানকেইটি গাড়ীৰ মাজত এখানে পচন্দ হ'ল তো এইখন কালা গাড়ীখন এইখনে আৰু গাড়ীখন মোৰ নামতে ল'লোঁ দিয়ে নেকি কোৱা তো এতিয়া ফাইনেলি 30টামান চহী কৰিলোঁ আৰু চহী কৰাৰ পিছত ইয়াতে অলপমান ৰখিলোঁ কমে কম 3 ঘণ্টামান তো এতিয়া আমাৰ মানে খুব লাগিছে ৰবিনৰ এতিয়া যাব লাগে আৰু সোনকালে অলপমান ফাৰ্ষ্ট পাৰ্টি আৰু ছেকেণ্ড পাৰ্টিটা এটা মানে আপোনাৰ 5 বছৰৰ ইঞ্চুৰেঞ্চ থাকিব প্ৰথম বছৰ ফাৰ্ষ্ট পাৰ্টি থাকিব বাকী 4 বছৰ থাৰ্ড পাৰ্টি থাকিব আজি 23 নৱেম্বৰ 2022 চনৰ পৰা 22 নৱেম্বৰ 2027 মিডনাইটলৈ আপোনাৰ 5 বছৰ ইঞ্চুৰেঞ্চ আছে ইয়াৰে আপুনি প্ৰথম বছৰ ফাৰ্ষ্ট পাৰ্টি 23 নৱেম্বৰ 2022 ৰ পৰা 22 নৱেম্বৰ 2023 মিডনাইটলৈ আপুনি ফাৰ্ষ্ট পাৰ্টি অহা বছৰ 2023 আপোনাৰ 23 নৱেম্বৰৰ পৰা বাকী 4 বছৰৰ কাৰণে থাৰ্ড পাৰ্টি আৰম্ভ হ'ব থাৰ্ড পাৰ্টিটো যদি আপুনি ৰিনিউৱেল কৰে বছৰে তেতিয়াহ'লে এনুৱেল ৰিনিউৱেল কৰিলে আপোনাৰ ফাৰ্ষ্ট পাৰ্টি থাকি যাব আৰু যদি আপুনি ৰিনিউৱেলটো নকৰে থাৰ্ড পাৰ্টি থাকে তেতিয়াহ'লে প্ৰশাসনৰ ফালৰ পৰা কোনো অসুবিধা নাই কিন্তু যদি বাইকখন চুৰ হয় বা ক'ৰবাত কিবা এটা ৰাস্তাই ঘাটে প্ৰব্লেম আহে তেতিয়াহ'লে ক্লেইমটো পোৱা টান হয় ক্লেইম নাপাব গতিকে নেক্সট ইয়াৰ আপুনি ৰিনিউৱেল কৰিব প্লাছ চাৰ্টিফিকেট আপোনাৰ বাইকত আছে 1ৰ পৰা 112 বিধ ইঞ্জিনৰ পাৰ্টছ আছে ইয়াত প্ৰত্যেকটা পাৰ্টছৰ নাম মেনশ্যন কৰা আছে ইয়াৰ ভিতৰত যিকোনো পাৰ্টছ এটা 5 ইয়াৰ্ছত যদি বেয়া হয় কোম্পানী আপোনাক পাৰ্টছটো ৰিপ্লেচমেণ্ট কৰাই দিব ফ্ৰী অফ কষ্ট হ'ব চ' এনেকৈ মানে কি কাগজ পাতিৰ কাম সকলোখিনি হৈ গ'ল আৰু এতিয়া আমাৰ মানে গোটেইখিনি হৈ গ'ল এতিয়া যাব লাগে আৰু জিৰ' কৰি আছে এইটা মই নিপিন্ধাতে চা ৰবে নিপিন্ধিলে হ'ল চা হেলমেটটা তোমাৰ ইনষ্টেঞ্চত আছে গিয়াৰত থাকিলে ইনষ্টেঞ্চ হ'ব লাগিব আচ্ছা হেণ্ডেলটা লক কৰি দিব স্যার হেণ্ডেলটা মানে মই লক কৰিব নাপাৰো অলপ পুশ কৰিবি দবাই গেলে তো গাইস প্ৰথম গাড়ী প্ৰথম চাবি মোৰ হাতত আহি গেল আৰু এইফালে আমাৰ সকলো আছে বাবা ৰবেন দে আর নাকি সরবেন তাহলে মই আগত চলাক নাকি 더는 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남